আজিৰ এই যেটো নিৰ্বাচনী সভা ইয়াত উপস্থিত হোৱাৰ বাবে তো বেছি দীঘলীয়া নকৰিম শৰ্ট মানে বতৰো ভাল নহয় অতি সোনকালে আমি শেষ কৰিম মিটিংটো বা আমি স্পেচটো বেছি লম্বা নকৰিব তো এই নাঙলভাঙা ঔগুৰি আৰু পাঠাবাৰী এই অঞ্চলৰ ৰাইজে কি বিচাৰে এই যে বৰষুণ দিছে আৰু না বৰষুণ দিলে কি হ'ব বৰষুণ দিলে কি হ'ব এইটো আশীৰ্বাদ হে হয় না নহয় আল্লাহৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ আৰু ঈশ্বৰৰ আশীৰ্বাদ আছে এই কাৰণে আমাৰ মিটিঙত ইমান ভাল এইটো আশীৰ্বাদ বুলি আপোনালোকে ধৰি ল'ব পাৰে না তো আমি সঁচাকৈ নিসীমা সমষ্টি হিচাপে আজি এই তিনিটা প্ৰাইমাৰী লৈ পেলাই যেটো সভা নাঙলভাঙা ঔগুৰি আৰু পাঠাবাৰী তিনিটা প্ৰাইমাৰী যেটো সভা এইটো দেখি পেলাই আমি আজি ক'ব পাৰে যে নিসীমা সমষ্টি হিচাপে আকৌ জেমছ বসুমতাৰী জিকাটো 100% চিয়ৰ বুলি আমি ক'ব পাৰে আজিৰ দিনত অকল তিনিটা প্ৰাইমাৰী হে আৰু আছে সেইফালে 7টা প্ৰাইমাৰী এতিয়া আপোনালোকৰ নাঙলভাঙা বা ঔগুৰি বা পাঠাবাৰীৰ ৰাইজে কি বিচাৰে হয় আপোনালোকে বিপিএমক ভাল পাই পেলাই ইয়াত আহিছে নিশ্চয় আগন্তুক 22 তাৰিখ ছেপ্টেম্বৰত যেটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত নাঙলত ভোট দি পেলাই জয়যুক্ত কৰিব বা নাঙলত ভোট দিব আপোনালোকে চৰকাৰ হোৱাৰ পিছত জেমছ বসুমতাৰীয়ে নাঙলভাঙাই হওক ঔগুৰিয়ে হওক বা পাঠাবাৰী প্ৰাইমাৰী হওক এই অঞ্চলৰ ৰাইজৰ কাৰণে কি কাম কৰিব নিশ্চয় জেমছ বসুমতাৰীয়ে আপোনালোকক জনাই আছে যে আমি চৰকাৰ আহিলে আমি সেইটো কাম কৰিম পাঠাবাৰী অঞ্চলত নিশ্চয় ৰাইজৰ লগত কথা পাতিছে ঔগুৰি প্ৰাইমাৰীৰ ৰাইজৰ লগত নিশ্চয় কথা পাতিছে বা নাঙলভাঙা ৰাইজৰ লগত নিশ্চয় কথা পাতিছে বা প্ৰচাৰ চলাই আছে যে চৰকাৰ আহিলে আমি কি কাম কৰিব বুলি জেমছ বসুমতাৰীয়ে নিশ্চয় আপোনালোকৰ লগত কথা পাতিছে বা প্ৰচাৰ চলাই আছে আমাৰ নাঙলভাঙা প্ৰাইমাৰী ঔগুৰি প্ৰাইমাৰী আৰু পাঠাবাৰী প্ৰাইমাৰী কৰ্মীসকলে বিপিএফ দলৰ নেত্ৰীসকলে ওমেন হওক বিএছচি হওক ফেৰেন বডি হওক নিশ্চয় প্ৰচাৰ চলাই আছে যেতিয়া মিটিং কৰে আমাৰ দলৰ নেতাসকলে আপোনালোকৰ ওচৰত কি কয় মাটিৰ পাত্তা দিম বুলি কয় না নকয় আমাৰ প্ৰাইমাৰী লিডাৰসকলে কয় না নকয় চৰকাৰ অহাৰ পিছত বড়ো হওক মুছলিম হওক বেংগলী হওক কোচ ৰাজবংশী হওক বা নাথযোগী সূত্ৰধৰ বা আদিবাসী বা হিন্দীভাষী হওক চৰকাৰ অহাৰ পিছত প্ৰথমবাৰতে আমি মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা ল'ম বুলি আমাৰ মানুহবিলাক প্ৰচাৰ কৰি না নকৰে প্ৰচাৰ কৰি আছেতো না আমাৰ কৰ্মীসকলে হয় না নহয় এইটোৱেই প্ৰথমতে মাটিৰ পাট্টা দিম বুলি আমাৰ প্ৰাইমাৰী লিডাৰ হওক চেণ্ট্ৰেলৰ লিডাৰ হওক বা কোনোবা ব্লকৰ কোনোবা মহিলাই হওক বা কোনোবা ইয়দে হওক আমাৰ কৰ্মীসকলে প্ৰচাৰ চলাই আছে এই প্ৰচাৰ চলোৱাটো মিছা কথা নহয় সঁচা কথাটোই প্ৰচাৰ কৰিছে যে আমি চৰকাৰ আহিলে মাটিৰ পাট্টা প্ৰদান কৰিম বুলি চবেই পাব বড়ো পাব মুছলিমো পাব বেংগলীও পাব একে কথা আমাৰ প্ৰাইমাৰী লিডাৰসকলে যেটো প্ৰচাৰ কৰিছে এইটো সঁচা মিছা নহয় এইটো সঁচা কোনোবা মহিলা আমাৰ লিডাৰে প্ৰচাৰ কৰিছে কোনোবা ইয়দৰ নেতাসকলে প্ৰচাৰ কৰি আছে কোনোবা ফেৰেন বডিৰ কোনোবা প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে প্ৰচাৰ কৰি আছে যে এইটো আমি কৰিম এই সঁচা কথাটোই প্ৰচাৰ কৰিছে এইটো মিছা নহয় সঁচা কথা আৰু জেমছে এইবাৰ MCLA এইবাৰ
যোৱা 5 বছৰটো MCLA হৈ থাকিছে, এইবাৰ MCLA নহয়, EM হ'ব। এইবাৰ EM হ'ব। EM হ'লে আৰু সুবিধা বেছি ভাল কাম কৰিবৰ কাৰণে। মানুহক কি লাগে? আজি মুছলিম ইছলাম সমাজত আৰু আজি বড়ো সমাজত আৰু আজি বেংগলী সমাজত আৰু ৰাজবংশী সমাজত জাতিবিলাকৰ নিজৰ নিজৰ জাতিৰ সমস্যা বেলেগ বেলেগ থাকে। হয়, জাতীয় ইস্যুটো বেলেগ বেলেগ থাকিব পাৰে, কিন্তু জীয়াই থকাৰ যিটো অধিকাৰৰ ক্ষেত্ৰত আমি যদি কওঁ তেতিয়াহ'লেতো চবৰ লগত একেই আছে। বড়ো এই সমানে মানে সমস্যাত পৰি আছে, মুছলিমো একে সমস্যা, বেংগলীৰো একে সমস্যা। যে আমি সঁচাকৈ এই সমস্যাটো যদি সমাধান কৰি নলয় তেতিয়াহ'লে আমি বহুত ভুগিব লাগিব। এইকাৰণে BPF দলে প্ৰথমবাৰ এইবাৰ আমি চৰকাৰ অহাৰ পিছত সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা প্ৰদান কৰিম বুলি কোৱাটো সেইটোৱে দেই। বেছি আৰু কি লাগে? মাটিৰ পাট্টা পালে হ'ল, আৰু কিমান লেকচাৰ দিম? না আৰু কিবা দিব লাগে? এইটো অৰুণোদয় দিম, এইটো কিবা দিম, এইবিলাক কৈ থাকি কি লাভ আছে? আপোনালোকৰ এই আমাৰ প্ৰাইমাৰীয়ে নাঙলবাঙা প্ৰাইমাৰীৰ পৰা একটা মেমৰেণ্ডাম পাইছে। মই 1 নম্বৰত মাটিৰ পাট্টা দিব লাগে বুলি ক'ব লাগে, 1 নম্বৰত কি দিছে? দলং দিছে। এই মাটিৰ পাট্টা লাগে না দলং লাগে আগত? তাহলে 1 নম্বৰত মাটিৰ পাট্টা লিখিব লাগে না দালাংটো লিখিব লাগে? দালাংটো 2 নম্বৰত থাকিব লাগিব না, মাটিৰ পাট্টা 1 নম্বৰত হয় না নহয়? দালাং বনাই থাকিম মই, দালাং বনোৱাৰ পিছত 2 বছৰ পিছত মাটিৰ পাট্টা ল'ব। তাহলে 2 নম্বৰত লেখছে কে? 2 নম্বরে লেখছে যে 1 নম্বরে মাটির পাট্টা হওয়া লাগে। দালাং বানাইতে 2 বছর লাগবে খতম হওয়ার জন্য, তারপরে সে মাটির পাট্টা না 2 বছর পরে। তাহলে মেমোরেন্ডামটা খেল লেখছে, মেমোরেন্ডামটা লেখা লাগছিল 1 নম্বরে মাটির পাট্টা, তোমরা লিখছে 1 নম্বরে আইনদের দলং, 2 নম্বরে মাটির পাট্টা। এরকম হয়? আসল বস্তুটাই 2 নম্বরে লেখছে। এটা কি রকম রে? হ্যাঁ, 1 নম্বরে মাটির পাট্টা, 2 নম্বরে পরে হবে। দালাংটা অল্প পরে হলে হইব না, দালাংটা টাইম লাগবে, 2 বছর টাইম লাগে বানাইতে বানাইতে শেষ হওয়ার জন্য 2 বছর টাইম লাগে। হ্যাঁ, তো দালাং বানাওয়া কমপ্লিট হওয়ার পরে 2 নম্বরটা কি হলো? মাটির পাট্টা 2 বছর পরে। এরকম না তো, আগে মাটির পাট্টা। এটা চেঞ্জ করে দিব আমি না, এটা চেঞ্জ করা লাগবো মেমোরেন্ডামটা। 2 নম্বরটা 1 নম্বরে আনবো, 1 নম্বরটা 2 নম্বরে যাব, হবে? কি লিটার রে, আসলটাই 2 নম্বরে লিখিয়া দিছে, আসলটাই 2 নম্বরে লিখিয়া দিছে। 2 নম্বরটা 1 নম্বরে যাব লাগে, হয় না নয়? সব বড় মানুষ হোক, মুসলিম হোক, বেঙ্গলি হোক, একে মাটির পাট্টা লাগে। এই যে এইবার কি থালা চাবি না নাঙল? কোন তো থালা চাবি? ট্রাক্টর? এই ট্রাক্টর না টর্চ লাইট? এইবার কোন জায়গায় দিব টর্চ লাইটে? টর্চ লাইট এখন নাঙল, আগে তো টর্চ লাইট ছিল। হ্যাঁ, টর্চ লাইট ছিল আগে। এই নাঙ্গলমা সব টর্চ লাইটে ভোট দিছে আগে না, আগে এখন না, আগে দিছে তো না টর্চ লাইটে? দিয়ে নাই, দিছে আগে টর্চ লাইটে দিছে। এখন তো সব নাঙল, চিন্তা নাই না।
টর্চ লাইটে ভোট দিয়া আমাকে ঠকায় আগে টর্চ লাইটে দিছিল এখন না এখন তো দেব না এখন দিব না এখন সব নাঙল হ্যাঁ তো টাইম নষ্ট করে লাভ নাই 22 সেপ্টেম্বরে নির্বাচন হব সবে জানে 22 সেপ্টেম্বরে নির্বাচন হব ওই নির্বাচনে আমার একটা বিশ্বাস 100% বিশ্বাস আমার বিপিএফ দলে সরকার বানাবো আর সরকার বানাবার পরে আমি কি কাম করব আমার প্রাইমারি লিডার ব্লক লিডার সব দলৰ কৰ্মীসকলে আপোনালোকৰ ওচৰত প্ৰচাৰ কৰি আছে হয় না নহয় মই আৰু ইমান ক'ব লগা নাই দৰকাৰ নাই টাইম নষ্ট কৰিবলৈ ইহঁতে কি কৈছে সঁচা কথাই কৈছে বিশ্বাসত ৰাখক ভুল নকৰিব ফেৰেঙা যদি পইচা নিয়া আহে পইচাটো খাও হ্যাঁ পয়সা দিয়াটা নিয়া নে আগে ভোটটা পরে না বলে দিলে বিলো পয়সা আমি পয়সা নিবেন না এরকম খবেন না কিন্তু পয়সা দাও আমাকে হ্যাঁ পয়সাखौ लाया होननानै बुंनो नाङा फैसाखौ होयोबा ला मिथिबाय फेरेंगाया फैसा रानफैनो हागौ फैसाखौ लानांगौ दे लाया होननो नाङा जेब्ला भट होयो बे समाव नांगौल' होबानो जाबाय जोब्बाय फैसा लानायालाय माथो गिदिर गिदिर পয়সা নেওয়াটা কি ডাঙৰ কথা পয়সা বস্তুটা আমি নলম বুলি ক'ব নালাগে পয়সা দিলে নলম বুলি নকবি জিন্দগি নকবি পয়সাটো দেও লাগে আমাকে যখন ইলেকশন আসবো ভোট দেওয়ার টাইমে নাঙ্গলে দিয়ে লেবিল বাস হয়েছে হ্যাঁ পয়সাটা নেও আমি নিবেন না পয়সা এরকম খবেন না কিন্তু পয়সা দিলে নিবি নিব না নাই পয়সা দিলে নিবি না নাই নে পয়সাটা নিয়া খাও ভোট দেওয়া টাইমে নাঙ্গলে দিয়ে লেবিল দে পয়সাखौ लाया होनना बुंनो नाङा পয়সাটো নালাগে বুলি ক'ব নালাগে পয়সাটো দাম আছে তো 500 হলেও 1000 হলেও পয়সাটো নে আমার কি আপত্তি আমি কেতিয়াও নকম আপোনালোকে ফেৰেংগায়ে বা ইউপিপিএলৰ নেতায়ে কোনোবা যদি পয়সা দে এই পয়সাটো ল নলম বুলি একদম জিন্দগি নকবি ভুল হ'ব পয়সাটা নে খা ভোট দেওয়ার টাইমে নাঙ্গলে বাস হইল পয়সাটো নলম বুলি ক'ব নালাগে একদম ল দে মই এটাই অনুৰোধ সেইটো মই অনুৰোধ কৰিছোঁ আপোনালোকে বড়ো হওক মুছলিম হওক কোনোবা ৰাজবংশী হওক বা বেংগলী হওক ইউপিপিএলৰ পৰা কোনোবা যদি পইচা দিব আহে পইচাটো ল আৰু আগন্তুক যিটো 22 সেপ্টেম্বৰত ইলেকশ্যন হ'ব আপোনালোকে সবে আমাক সহায় কৰক আমি যেনেকৈ কথা দিছে এনেকৈ আমি কাম কৰিম দেই থেংক ইউ ধন্যবাদ